মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। স্বাধীনতা স্বাধীনতা স্বাধীনতা। অসমীয়া ডেকা ল'ৰা কিহৰ লাগি মাতাল হৈ শুই আছো? যাওঁ জাতি যাওঁ যাওঁ ভেটি যাওঁ যাওঁ এতিয়াও তহঁতৰ গা লৰাই যা কোন তোমালোক? কোন? ঐ, কাইলৈ স্বাধীনতা দিৱস বুলি আমাৰ সংগঠনৰ ফালৰ পৰা কিবা এটা স্পেচিয়েল কৰিব লাগিছিল নহয়, তেতিয়াহে ফেচবুক নিউজত পুৰা ষ্টেটাছ ফালি থাকিব পাৰিলো হয়, নে কি কোৱা? আৰে পইচা ক'ত পাবি? আৰে ভাই পইচাৰ চিন্তা কৰিছ, ওলাবি সন্ধিয়া ডাঙৰ ডাঙৰ ব্যৱসায়িক ডিমাণ্ড কৰিম কি প্ৰগ্ৰেম আছে বুলি, পইচাটো মিলি যাব না। চালা পাগল এইটো। ঐ বঢ়িয়া, একো ফটো মোক দিবি হা, কালি ফেচবুকত দিব লাগিব। কালি একো ফেচবুকত দি পেলাই একদম তললৈ এইখিনি ভাৰ মাতাকি যায় বুলি মজা ফালি থাকিব ফেচবুকত। দে বঢ়িয়া ফালি দিব এইখন। পাগলটো কৰিবা। ক এই কাইলৈ 15 আগষ্টতে চৰকাৰে কি কি ফ্ৰী আঁচনি দিয়ে, টিভিটো চাই পেলাই কবিচোন মোক। হ'ব কম দে। মই তোৰ লগত পিছত কথা পাতি আছো দেই। মই এই ফেচবুক পেজ এটাৰ মানে ভিডিঅ' কম্পিটিশ্যন পাতিছে স্বাধীনতা দিৱসৰ উপলক্ষে, তাকে ভিডিঅ' বনাই আছো। কম্পিটিশ্যনে পাতিছে। ময়ে ফাৰ্ষ্ট পাম বুলি ভাবিছো, পাম আৰু ভিডিঅ' বনাই আছো তাকে। হ'ব দে, মই তোৰ লগত পিছত কথা পাতিম হা, মই তোক পিছত ফোন কৰিম। মই মানে ভিডিঅ' বনাই আছিলো। শ্বুট চলি আছে। হ'ব দে, মই তোক পিছত কথা পাতিম দে। লোৱাচোন ভিডিঅ'টো বনাই দিয়া। চাবা দেই, ভাল আহিব লাগিব। ফাৰ্ষ্ট পোৱাৰ কথা আছে দেই, চাবা। হৈছেনে নাই কবা? হৈছেনে? হৈছে। ষ্টাৰ্ট কৰো। ষ্টাৰ্ট কৰা। জনগণ মন
নাই হোৱা এই কিবা ডিঙিটো হেৰি হৈছে ভালকে চাবা দেই ঠিক আছে জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা पंजाब सिंधु गुजरात मराठा द्राविड उच्चल পাগলটো কৰবাৰ ভিডিঅ' বনাই আছো হাঁহিব আহিছে টিকিং কৰিব আহিছে পাগল এটা দেশদ্ৰোহী ই আমাৰ নিচিনা দেশ প্ৰেমিকক অপমান কৰিছে দেশ প্ৰেমিকৰ নমুনা ইয়াক জেলত দিব লাগে ইয়াক ফাঁচি দিব লাগে ই এটা মস্ত পাগল ইয়াক মাৰি পেলাব লাগে মাৰ আৰে মাৰ না তাৰ বাহিৰে আৰু তহঁতে কি কৰিব পাৰ কি কৰিব পাৰ মানুহক হত্যা কৰিব পাৰ শোষণ কৰিব পাৰ দুৰ্নীতি কৰিব পাৰ ধৰ্ষণ কৰিব পাৰ তাৰ বাহিৰে আৰু কি কৰিব পাৰ তহঁতে মানুহৰ মাজত বিভেদ পাতি নিজৰ স্বাৰ্থ পূৰণ কৰিব পাৰ কোনেও মানুহক মানুহ হিচাপে চিনি নাপাওঁ আমি কোনো মানুহ হয় আপুনি হিন্দু আপুনি মুছলিম ই খ্ৰীষ্টান ই নেপালী ই বড়ো ই মিচিং মই অসমীয়া তাৰ বাহিৰে আমি মানুহ নহয় আমাৰ মানসিকতা সিমানেই মই পাগল আৰু মোক পাগল কৰা সজাগ তহঁতৰ তই মানুহে এইখন সমাজে এটা ঘুষখোৰ অফিচাৰৰ বিৰুদ্ধে থিয় দিবলৈ গৈ টকাৰ জোৰত আইন আৰু প্ৰচাৰ মাধ্যমে মোকে পাগল সজাই দিলে হাতত অস্ত্ৰ তুলি ললেই সভা সমিতিয়ে পৰ ভাষণ মাতি হাত চাপৰি বুটলিলেই দেশ প্ৰেমিক নহয় দেশ প্ৰেম হৃদয়ত থাকিব লাগিব হৃদয়ত মগজুত নহয় সিদিনা ৰাতি মই এটা সপোন দেখিছিলো কোন তুমি মই বিষ্ণু প্ৰসাদ জমিদাৰৰ সন্তান হৈ ভোগ বিলাসিতা পাহৰি এখন সাধাৰণ শাৰীৰ তলত থাকি দেশৰ বাবে জাতিৰ বাবে নিজক অৰ্পণ কৰিছিলো ব্ৰিটিছৰ অৱহেলাৰ পৰাই ভাষা সংস্কৃতিৰে সমৃদ্ধ কৰি সকলোৰে মাজত ভাতৃত্ববোধেৰে এখন বৃহৎ অসমীয়া জাতি গঢ়িছিলো কাৰ বাবে তহঁতৰ সুখৰ বাবে ভৱিষ্যত প্ৰজন্মৰ বাবে কিন্তু আজি কিয় নিজৰ স্বাৰ্থ পুৰাবলৈ সকলো ভাগ কৰি পেলালি ৰজাঘৰ সকলো কিয় আজি দুৰ্নীতিৰ বোকাত লুতুৰি হৈ ভোগ বিলাসিতাত মগ্ন কিয় মই কনকলতা জীৱনৰ ৰঙীন সপোনক ঢাকি কম বয়সতে দেশৰ বাবে মানুহৰ বাবে ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিয়া গহপুৰৰ বীৰাংগনা মোৰ দৰে সহস্ৰজনী নাৰীয়ে দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰিছিল কাৰ কিন্তু আজিৰ সমাজত নাৰী সুৰক্ষিত নহয় কিয় পিশাচৰ কামনাৰ বলি হৈ হেৰুৱাব লাগে জীৱন মনত পৰিলে বুকুখন কঁপি উঠে জানো হাতত পতাকাখন লৈ বহুজনৰ লগত আগুৱাই গৈ আছো হঠাৎ সন্মুখত হাতত বন্দুক লৈ ব্ৰিটিছ সৈন্য আদেশ
মরিয়াদে হারে শত্রু খেদি মাতৃভূমিক ৰক্ষা কৰা বীৰময় ক্ষমতাৰ লোভত কাৰো ওচৰত সৰু হোৱা কাপুৰুষ নহয় সদায় পুৰুষ হৈ জীয়াই থাকিবি যাতে ভৱিষ্যত প্ৰজন্মই কেতিয়াও তহঁতক হাঁহিব নোৱাৰে যদি সমাজ কৰিব নোৱাৰ তেন্তে ভঙাৰ আয়োজন নকৰিবি যদি দেশৰ সেৱা কৰিব নোৱাৰ ধ্বংস যজ্ঞ নাপাতিবি মই লাচিতে কৈছো আমি তহঁতক কাবৌ কৰিছো যা 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 অসমীয়া যা ছিঙি দে দুৰ্নীতিৰ শিকলি ছিঙি দে পৰাধীনতাৰ শিকলি নিস্বাৰ্থবাদী সকলো একে মনৰ মানুহ হৈ থিয় দে অন্যায় অবিচাৰৰ বিৰুদ্ধে নহলে ধ্বংস হৈ যাবি ধ্বংস 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 আচলতে সেইটো সপোন নাছিল সপোনত আচল সেই দেশ প্ৰেমিকসকলেহে আহি আমাৰ ভৱিষ্যত পানীত আমি কলৈ গৈ আছো নিজৰ ঘৰ বাটি পাৰি একো চিন্তা নকৰাকৈ নিজৰ জীৱনক তুচ্ছ কৰি সেই ব্ৰিটিছৰ হাতত নিজক অৰ্পণ কৰিছিল সেয়া হ'ল দেশ প্ৰেমিক দেশ স্বাধীন হলেই নহব মানুহৰ মনবোৰ স্বাধীন হব লাগিব আজি নিজৰ দায়িত্ব বিচাৰি কিয় ৰাজপথলৈ ওলাই আহিব লাগে কিয় ন্যায্য প্ৰাপ্য বিচাৰি কাৰোবাৰ ওচৰত তৈলমৰ্তন কৰিব লাগে উপঢৌকন দিব লাগে কিয় কাৰণ ৰজা ঘৰৰ পৰা প্ৰজা ঘৰলৈকে সকলো এডাল দুৰ্নীতিৰ শিকলিৰে বান্ধ খাই আছে আমি সাধাৰণ প্ৰজাবোৰে যাক বিশ্বাসৰে নায়ক সজাই দিওঁ সময়ত সিয়াই খলনায়ক হৈ আমাৰ বুকুত কামোৰ মাৰি ধৰে কিয় টিভিৰ পৰ্দা খুলিলেই ৰজা ঘৰত ক্ষমতাক লৈ খোৱা কামোৰা প্ৰজাৰ মাজত ধৰ্ষণ লুণ্ঠন হত্যা আদি বিভীষিকাৰ বাতৰি কিয় আৰে আমিতো 20 শতিকাৰ সভ্য শিক্ষিত মানুহ কোনোবাই ধৰ্মক লৈ ৰাজনীতি কৰিছে কোনোবাই জাতি সম্প্ৰদায় ভাগ ভাগ কৰি নিজৰ সুবিধা আদায় কৰিছে আজি শাসনত থাকি লুণ্ঠন কৰিছো কালি বিৰোধী হৈ গালি পাৰিছো আৰে ডাঙৰ ডাঙৰ নেতা হৈ দিনত ৰাজপথত মূল্য বৃদ্ধিৰ শ্লোগান দিছো আৰু সন্ধিয়া হলে কলা বেপাৰীৰ পৰা ধন লৈ সিহঁতকে সুবিধা দিছো সকলোকে ক্ষমতা লাগে সকলোকে ইজি মানি লাগে ফ্ৰী বস্তু লাগে শ্বহীদ বেদীত চাকি জ্বলালেই নহব সভাত ভাষণ দিলেই নহব ৰাজপথলৈ ওলাই আহিলে নহব নিজে পুৰুষৰ দৰে কৰ্ম সংস্কৃতি গঢ়ি সকলোকে আগবঢ়াই নিব লাগিব নহলে অসমীয়া এদিন সেই ভূপেন মামাই কোৱাৰ দৰে অসমতেই ভগনীয়া হব আব্দুল কালামে কৈছিল দৰিদ্ৰতা মানুহৰ প্ৰধান শত্ৰু আৰু দৰিদ্ৰতা থকালৈকে আমাক সকলোৱে তল মূৰ কৰি ৰাখিব আৰু আমি সদায় নতশিৰ হৈ থাকিব লাগিব গতিকে মই সকলোকে অনুৰোধ কৰিছো যে আমি মানুহ আমাৰ প্ৰথম চিনাকি মানুহ আৰু আমি এই ভাৰতীয় যিখন জাতীয় পতাকাৰ তলত আছো আমি সকলো একেলগে থাকিম আমাৰ মাজত কোনো বিভেদ নাথাকে আমি সকলো মিলিজুলি থাকিম আৰু সদায় থাকিম তেতিয়াহে আমাৰ সেই শ্বহীদসকলৰ চিত্যাগ তাৰ প্ৰকৃত মূল্য দিয়া হ'ব তেওঁলোকৰ মনত সন্তুষ্ট পাব আৰু আমি সকলোৱে একেশ্বৰে সুন্দৰভাৱে আমি একেলগ হৈ গাব পাৰিম जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे